নমস্কাৰ মোৰ নাম হ'ল অমনজিত কৌশিক আৰু আপোনালোকৰ কাৰণে এটা বাম্পাৰ এটা অফাৰ লৈ আনিছো তো এনবিসি স্কিল ডেভেলপমেন্টে এটা নতুন কোৰ্স দুটা লঞ্চ কৰিব গৈ আছে তো কোৰ্স দুটা কি হয় কি নহয় মই অকমান ডিটেইলছত আপোনালোকৰ লগত মই শেয়াৰ কৰিব বিচাৰিছো আৰু এই যোনটো কোৰ্স হয় এই কোৰ্সখিনি আমাৰ যোনখিনি এক্সিস্টিং ষ্টুডেন্ট যোনখিনি ষ্টুডেন্ট এতিয়া বৰ্তমান আমাৰ তাত কৰি আছে নতুবা অলৰেডি পাস্ড আউট হ'ল তো তেওঁলোকৰ কাৰণে কি সুবিধা দি আছে এনবিসি স্কিল ডেভেলপমেন্টে গোটেইখিনি বস্তু ডিসকাস কৰিম এই ভিডিঅ'টোত তো কাইন্ডলি ভিডিঅ'টো স্কিপ নকৰিবা তো বহুত শৰ্ট কৰিব বিচাৰিম ভিডিঅ'টো কিন্তু প্লিজ স্কিপ নকৰিবা ঠিক আছে নতুবা তোমালকে কিছুমান ধৰি ল ইনফৰমেশন মিস কৰি যাবা ঠিক আছে তো প্ৰথম যোনটো কোৰ্স হয় হেতু হল ডিপ্লোমা ইন প্ৰফেশনাল এডভান্স একাউন্টিং ঠিক আছে তো এই কোৰ্সটো হল তোমালকৰ 100 আৱাৰ্ছৰ কোৰ্স হয় ধৰি ল 100 ঘণ্টাৰ কোৰ্স হয় তো ধৰি ল আমি এই কোৰ্সটো ধৰি ল year basis বা month basis কৰা নাই ৰিজন টু কি ধৰি লোৱা তোমালকে যিমান শিকিছা হেতু ভিত্তি কৰিহে তোমালকক আমি শিকাম মানে ধৰি লোৱা যদি 1 ঘন্টা শিকিছা টোটাল আমি নেক্সট হে আৱাৰ্ছ খিনি আমি ক্যালকুলেটেড কৰিম মানে ধৰি লোৱা ক্যালকুলেশন কৰিম ধৰি লোৱা কিছুমানৰ কি হয় ধৰি লোৱা এটা মাহ তেওঁলোকে মিস কৰে ধৰি লোৱা কিছুমানৰ 15 দিন মিস কৰে তো মিস কৰা তোমালকৰ বহুত খিনি হেৰি কৰা তো হেখিনি হৈ যায় তোমালকৰ পা তো হেখিনি যাতে তোমালকৰ হে বস্তুটো যাতে এডজাস্ট হৈ যায় হেকাৰণে আমি আৱাৰ্ছ বেসিছত কৰি আছো এই নতুন কোৰ্স দুটা টোটালি দুটা কোৰ্স 100 আৱাৰ্ছৰ হ'ব 100 আৱাৰ্ছ 100 আৱাৰ্ছ ঠিক আছে নেক্সট যোনটো কোৰ্স হয় ডাটা এন্ট্ৰি অপাৰেটৰ ঠিক আছে দুটা কোৰ্স প্ৰফেশনাল কোৰ্স হয় ৰিজন টু কি সোৱা এই দুটা কোৰ্স তোমালকে আন এটা ইনষ্টিটিউচনত পাবা মই এটো কেতিয়াও ডিনাই নকৰো যে বেলেগ ইনষ্টিটিউচনত নাই কিন্তু কি হয় বেলেগ এটা ইনষ্টিটিউচন আৰু আমাৰ ইনষ্টিটিউচনৰ লগত কিছুমান ডিফাৰেন্স আছে হেখিনিকে মই ডিসকাস কৰিম মই বেলেগ ইনষ্টিটিউচনৰ লগত কম্পেৰিজন নকৰো ঠিক আছে তো প্ৰথম কথা হলো এই যোনটো কোৰ্সটো কথা কৈছিলো যোনটো প্ৰফেশনাল যোনটো কোৰ্স একাউন্টছৰ এই কোৰ্সটো যদি তুমি আন এটা ইনষ্টিটিউচনত কৰিব যোৱা যত তোমাৰ 100% প্লেসমেন্ট অ্যাসিস্ট্যান্ট আছে ঠিক আছে তো সেই যদি ইনষ্টিটিউচনত কৰিব যোৱা 60000 रुपीस লব ঠিক আছে তো তোমালকে মার্কেট সার্ভে কৰি লব পাৰা তো তাত 60000 লব কজ আমাৰ মোৰ নিজৰ কি কয় ফেকাল্টি দুজন আছে তেওঁলোকে সেই ইনষ্টিটিউচনৰ পৰা পাস্ড আউট ষ্টুডেন্ট হয় তো সেই কাৰণে মই সেই বস্তুটোৰ ওপৰত এক্সপেৰিয়েন্স হয় ঠিক আছে তো হেকাৰণে কি হৈছে আমাৰ এতিয়া এনবিসি স্কিল ডেভেলপমেন্টে এটা নতুনকে কোৰ্স লঞ্চ কৰিছে এটাই কথা কাৰণে লঞ্চ কৰিছে বা এটা ৰিজনৰ কাৰণে লঞ্চ কৰিছে কজ আমাৰ এনবিসি স্কিল ডেভেলপমেন্টে সদায় মিডল ক্লাস ফ্যামিলি আৰু পোৰ ক্লাস ফ্যামিলিক লৈ পেলাই কাম কৰি আছে ঠিক আছে তো সেই কাৰণে তেওঁলোকে এই কোৰ্স দুটা লঞ্চ কৰিব বিচাৰিছে আফটাৰ লকডাউনৰ পিছত মানে এই কৰোনাৰ যোনটো প্ৰবলেম চলি আছিল আফটাৰ লকডাউন এই কোৰ্সখিনি আমি আমাৰ ইনষ্টিটিউচনত কৰিব পাৰিম ঠিক আছে তো প্ৰথম কথাটো হ'ল যে আমাৰ এক্সিস্টিং ষ্টুডেন্টছ খিনিৰ কাৰণে বেনিফিট কি হয় তো এক্সিস্টিং ষ্টুডেন্টৰ কাৰণে বেনিফিট এটোৱে হয় যে তোমালকে এটো 100% ফ্ৰী অফ কষ্ট টোটালি কৰিব পাৰিবা ঠিক আছে ইয়া তোমালকে কোনো ধৰি লোৱা মান্থলি ফিজ বা তোমালকে ধৰি লোৱা এনেকুৱা ফিজ নহয় ধৰি লোৱা যোনখিনি ফিজ তোমালকে দিব লাগে ঠিক ৰেজিষ্ট্ৰেচন ফিজ এনেকুৱা টাইপৰ কোনো ফিজ দিব নালাগে খালি তোমালকে সাৰ্টিফিকেশনৰ কাৰণে এটা ফিজ দিব লাগিব ঠিক আছে তো হেতু বহুত বেছি এটা দিব নালাগে তোমালকে জাস্ট বুকিং এমাউন্ট এটা দিব লাগিব এটা 1000 रुपीस এটা আৰু নেক্সট যেতিয়া তোমালকে ক্লাস আৰম্ভ হ'ব তাৰ পিছত তোমালকে 2000 এটা দিব লাগিব মানে টোটাল তোমালকে 3000 रुपीस এটা for certification fees দিব লাগিব ঠিক আছে এনে certification fees বহুত বেছি হয় কিন্তু এনবিসি স্কিল ডেভেলপমেন্ট স্পেশালি আমাৰ যোনখিনি এক্সিস্টিং ষ্টুডেন্টস আছে তেওঁলোকৰ কাৰণে মাত্ৰ 3000 रुपीस লৈছে ঠিক আছে তো এখিনি সুবিধা মাত্ৰ এনবিসি স্কিল ডেভেলপমেন্টত জুনে কৰি আছে বা পাস্ড আউট ষ্টুডেন্ট হয় ঠিক আছে তো আৰু যোনখিনি ষ্টুডেন্টস নতুনকে আহিব বা তেওঁলোকে কৰিব বিচাৰিব তেওঁলোকৰ কাৰণে কিমান হয় এটো ফিস তো তেওঁলোকৰ কাৰণে মই কৈ দিও তেওঁলোকৰ কাৰণে 10000 रुपीस হয় ঠিক আছে কিন্তু এটা কিছুমান নতুন স্টেপ লৈছে এনবিসি স্কিল ডেভেলপমেন্টে এতিয়া ধৰি লোৱা তোমালকে যদি বিচাৰিছা এনবিসি স্কিল ডেভেলপমেন্টৰ যোনখিনি ষ্টুডেন্ট কৰি আছে বা তোমালকে অলৰেডি এক্সপেৰিয়েন্স হয় এনবিসি স্কিল ডেভেলপমেন্ট কিমান ভাল বেয়া তোমালকে আমাৰ এজ এ ষ্টুডেন্টস আছিলা তো আমি এটা তোমালক কিমান সার্ভিস প্ৰভাইড কৰিব পাইছো তো হেখিনি তোমালকে জানিবা ভালকে ঠিক আছে যদি তোমালকে ভাল পাইছা তেতিয়া হলে কি কৰিব পাৰা এটা ধৰি লোৱা তোমালকে সাজেষ্ট কৰিব পাৰা আন এজন ষ্টুডেন্টক ক'ব পাৰা যে আমি এনেকুৱা কোৰ্স কৰিছিলো বা এনেকুৱা ইনষ্টিটিউচনত কৰিছিলো তোমালকে কৰিব পাৰা এটো নতুন কোৰ্স এটা আহিছে ঠিক আছে যেতিয়া তোমালকে কবা তেতিয়া কি হ'ব তোমালকে টোটাল এটা ষ্টুডেন্টে যেতিয়া ধৰিলো আমাৰ এনবিসি স্কিল ডেভেলপমেন্টৰ লগত যোনখিনি ষ্টুডেন্ট জড়িত হৈ আছে ঠিক আছে তো তাৰে এজন ষ্টুডেন্টৰ কথাই কৈছো ধৰিলো হেজন ধৰিলো মই যদি আন এজন মানুহক সাজেষ্ট কৰো ঠিক আছে তেতিয়া হলে কি হয় তো সেই পয়েন্টস এটা কালেক্ট হ'ব ঠিক আছে টোটাল 5 জন ষ্টুডেন্টক যেতিয়া আমি আমাৰ এনবিসি স্কিল ডেভেলপমেন্টত জড়িত কৰি লব পাৰো তেতিয়া কি হ'ব তোমালকৰ যোনটো ফিজ হয় 3000 रुपीस তো হেতু টোটালি ডিডাক্ট হৈ যাব আৰু তোমালকৰ নেক্সট যেতিয়া তোমালকে
আকৌ যেতিয়া ষ্টুডেণ্ট কাৰোবাক ছাজেষ্ট কৰিব বিচাৰিবা তেতিয়া যদি ছাজেষ্ট কৰা তেতিয়াহ'লে তোমালোকে এটা এজ এ ষ্টেফেন আমাৰ তাৰপৰা তোমালোকে এজ এ কালেক্ট কৰিব পাৰিবা মানে ধৰি লোৱা এজ এ তোমালোকে মই চিম্পলি ক'ব গ'লে তোমালোকে এজ এ পাৰ্ট টাইম জব কৰিব পাৰিবা ঠিক আছে আমাৰ ফালৰ পৰা যদি তোমালোকে এইটো কৰিব বিচাৰা ইন ফিউচাৰ যদি তোমালোকে প্ৰথম এটা দুটা কৈ চাবা তাৰপিছত তোমালোকে যদি পাৰা হৈ যাবা এক্সপিৰিয়েঞ্চ হৈ যাব তাৰপিছত তোমালোকে এই বস্তুটো মুভ অন কৰিব পাৰিবা তেতিয়া এজ এ তোমালোকে পাৰ্ট টাইম এই কামটো কৰি থাকিব পাৰিবা মানে ধৰি লওক ঘৰত তোমালোকে যিখিনি কাম কৰি আছা বা তোমালোকে যদি ক'ৰবাত চাকৰি কৰি আছে তো সেইখিনিও কৰি থাকিব পাৰিবা কণ্টিনিউ আৰু এই কামটো কৰি থাকিব পাৰিবা কেনেকৈ কি হয় এইখিনি মই ডিটেইলছত তোমালোকক ফেচ টু ফেচ বুজাই দিম কিন্তু এতিয়া বৰ্তমান ধৰি লওক মই যদি ইয়াত বুজাব যাওঁ বহুত লেন্থি হৈ যাব ভিডিঅ'টো ঠিক আছে তো নেক্সট কথাটো হ'ল যে তোমালোকে যাক ছাজেষ্ট কৰিবা তেওঁলোকৰ বেনিফিট কি হ'ব ফাৰ্ষ্ট অফ অল তেওঁলোকে এটা এনেকুৱা কোৰ্চ কৰিব যোনটো কোৰ্চ কৰাৰ পিছত 100% প্লেচমেণ্ট গেৰাণ্টি দিব NBC স্কিল ডেভেলপমেণ্টে ঠিক আছে বেলেগ ইনষ্টিটিউশ্যনত বা আমাৰ বেলেগ যোনখিনি কোৰ্চ হয় সেইখিনি আমি জব এছিষ্টেণ্ট দিওঁ ঠিক আছে মানে তোমালোকক জাষ্ট আমি জবটো তোমাক দেখাই দিম জবটো ক'ত আছে বাকীখিনিত চব ৰেছপনচিবিলিটি তোমালোকৰ কিন্তু এতিয়া বৰ্তমান আমি এনেকুৱা কৰিম এই কোৰ্চকেইটাৰ কাৰণে আমি স্পেচিয়েলি কোম্পানী মাতিম য'ত আমাৰ টোটেলি ধৰি লোৱা এটা জব ফেয়াৰ হ'ব মানে ধৰি লোৱা কেম্পাছ ইণ্টাৰভিউ হ'ব তাত তোমালোকে বহি পেলাই জবটো ল'ব পাৰিবা ঠিক আছে তো তেনেকুৱা এটা সুবিধা আমি দিম তোমালোকক ঠিক আছে তো এইটো সুবিধা পাবা আৰু দ্বিতীয় কথাটো হ'ল যে তোমালোকে যাক ছাজেষ্ট কৰি দিলা ধৰি লোৱা XYZ কোনোবা তোমাৰ ভাইটি ভণ্টি কাৰোবাক ছাজেষ্ট কৰিলা যে এই কোৰ্চটো তোমালোকে কৰিব পাৰা কষ্ট 10,000 টকা মাত্ৰ হয় এই কোৰ্চটো তোমালোকে কৰিব পাৰা কিন্তু ধৰি লোৱা আন এটা ইনষ্টিটিউশ্যনত যোনটো কোৰ্চ 60,000 হয়তো তোমালোকে 10,000ত কৰিব পাৰিবা আৰু যদি তুমি ধৰি লোৱা মোৰ কাৰণে যদি এতিয়া ধৰি লোৱা এনেকুৱা হয় যে মই তোমাক এই বস্তুটো ছাজেষ্ট কৰি দিলোঁ ঠিক আছে ছাজেষ্ট কৰি দিয়াৰ লগে লগে কি হ'ল তুমি যেতিয়া আমাৰ চেণ্টাৰলৈ যাবা তেতিয়া কি হ'ব তোমালোকে ডাইৰেক্টলি 30% ডিছকাউণ্ট পাই যাবা মানে ধৰি লোৱা মই এক্সাম্পল দিছোঁ সেই ষ্টুডেণ্টজন যেতিয়া আমাৰ তালৈ আহিলে তোমাৰ থ্ৰু দি তেতিয়া কি হ'ব তেওঁ 8,000ত সেই কোৰ্চটো কৰিব পাৰিব যোনটো 10,000 হয় ঠিক আছে মই চিম্পলি ক'ব গৈছোঁ এতিয়া ধৰি লোৱা XYZ কোনোবা ল'ৰা ধৰি লোৱা কাকো সোধা নমেলাকৈ যদি আহিছে আমাৰ তালৈ ঠিক আছে তেওঁ নাজানে জাষ্ট আহিছে আমাৰ তালৈ চাইন বৰ্ডখন দেখি চাই পেলাই তেতিয়া তেওঁ 10,000 ৰুপিজ পে' কৰিব লাগিব কিন্তু যেতিয়া তোমালোকে ছাজেষ্ট কৰি দিছা মানে আমাৰ যোনখিনি এক্সিষ্টিং ষ্টুডেণ্টছ আছে তেওঁলোকে যেতিয়া ছাজেষ্ট কৰি দিছে তেতিয়া সেই ষ্টুডেণ্টজনে ছেইম ধৰি লোৱা 8,000 এপ্ৰক্সিমেটলি 8,000 ৰুপিজ তেওঁ দিব লাগিব ঠিক আছে 20% 30% তেওঁলোকে ডিছকাউণ্ট পাব তো সেইখিনি কথা আৰু তেওঁলোকে ধৰি লোৱা এতিয়া বহুতখিনি জব ওলাই আছে এতিয়া জবৰ কাৰণে তেওঁলোকক ধৰি লোৱা চাৰ্টিফিকেশ্যন দৰকাৰ পৰিছে তেওঁলোকৰ চাৰ্টিফিকেট নাই তোমালোকৰ চাৰ্টিফিকেট নাথাকিব পাৰে কাৰোবাৰ চ' মই তোমালোককো কৈ আছোঁ যে যদি কাৰোবাৰ চাৰ্টিফিকেট নাই তেতিয়া কি কৰিব পাৰিম আমি তোমালোকক এজ এ প্ৰভিজনেল চাৰ্টিফিকেট দিব পাৰিম প্ৰভিজনেল চাৰ্টিফিকেটখন এনেকুৱা এখন চাৰ্টিফিকেট যোনখন চাৰ্টিফিকেট তোমালোকে ছেমি গভৰ্ণমেণ্ট প্ৰাইভেট চব ছেক্টৰতে ইউজ কৰিব পাৰিবা ঠিক আছে তো তেনেকুৱা এখন চাৰ্টিফিকেট তোমালোকে পাবা ঠিক আছে আৰু ডাটা এণ্ট্ৰিৰ কথাটো অকণমান কৈ দিওঁ ডাটা এণ্ট্ৰি এনেকুৱা এটা বস্তু হয় য'ত তোমালোকে ডাটাখিনি এণ্ট্ৰি কৰিব লাগে ঠিক আছে অফক'ৰ্ছ যোনে এক্সেল কৰিছে তোমালোকে জানা যে কিবা ডাটা এণ্ট্ৰি কৰা মানে ধৰি লোৱা কাৰোবাৰ স্কুলত কিমান ফিজ জমা হৈছে বা কি হৈছে কি নাই হোৱা গোটেইখিনি ডাটা ধৰি লোৱা এতিয়া ষ্টুডেণ্টজনৰ পেৰেণ্টছৰ নামটো কি ধৰি লওক ষ্টুডেণ্টজনে কিমান মাৰ্কছ পাইছিলে আমুক তামুক গোটেইখিনি ডিটেইলছ যোনখিনি ভৰাই থোৱা জেগা এটাক সেইবোৰ ডাটা এণ্ট্ৰি বুলি কয় ঠিক আছে তো আৰু ডাটা এণ্ট্ৰি ভিউজ যদি তোমাক দিব যাওঁ বহুতখিনি লেণ্ডি হৈ যাব চ' ইমানখিনি কথা নকওঁ সেইটোৱে তোমালোকক জাষ্ট এক্সাম্পল দিছোঁ তো ডাটা এণ্ট্ৰিৰো বহুতখিনি জবছ ওলায় ঠিক আছে আৰু যোনটো আমাৰ একাউণ্টছৰ পেকেজ এই দুটা কোৰ্চতে বহুত হিউজ হেৰি আছে জব এতিয়া ভেকেণ্ট আছে চ' তোমালোকক এই দুটা বস্তু আমি ছাজেষ্ট কৰিছোঁ তো তোমালোকে এই বস্তুটো কৰিব পাৰা আৰু যদি কোনোবা ষ্টুডেণ্টে আমাৰ তাত ডাইৰেক্টলি এই ভিডিঅ'ৰ থ্ৰু দি আহিছে তো তেওঁলোককো কৈছোঁ যে তোমালোকেও 20 to 30% ডিছকাউণ্টত পাবা যদিহে আমাক কোৱা যে আমি এই ভিডিঅ'টো চাই পেলাই আহিছোঁ বা তোমালোকে যদি ভিডিঅ'টো চাইছা এতিয়া তোমালোকে জাষ্ট কমেণ্ট কৰিবা যে ছাৰ মই ভিডিঅ'টো চাইছোঁ আৰু তোমালোকৰ ফোন নম্বৰটো দি দিবা বাকীখিনি ডিটেইলছ আমি ফোনত কথা পাতিম ঠিক আছে সিমানখিনি কথা আৰু যদি তোমালোকৰ ডিটেইলছ লাগে যে কেনেকৈ প্ৰভিজনেল চাৰ্টিফিকেটখন পাব পাৰি আৰু কেনেকৈ এতিয়া বৰ্তমান মই ক'ব গৈছোঁ বহুতখিনি জবছ ওলাই আছে 1 লাখৰ ওচৰা-ওচৰি জব ওলাই আছে ঠিক আছে 1 লাখৰ ওচৰা-ওচৰি জব ওলাই আছে চ' চবেই জব পাব লাগে তো চবে কেতিয়া জব পাব যেতিয়া তোমালোকৰ চাৰ্টিফিকেশ্যনখন থাকিব ঠিক আছে এইটো মেটাৰ নকৰে তোমালোকে ধৰি লোৱা হাই ছেকেণ্ডেৰীত আছে বা মেট্ৰিকত আছে য'তে নাথাকক কিয় বিকজ ক্লাছ 8ৰ পৰা আৰম্ভ কৰি এতিয়া মাষ্টাৰ ডিগ্ৰীলৈকে যিমানখিনি ষ্টুডেণ্টছ আছে চবেই গভৰ্ণমেণ্ট জব কৰিব পাৰিব আৰু এনেকুৱা কিছুমান জবছ ওলাই আছে এতিয়া ঠিক আছে তো এইখিনি কথা বাকী যদি ডিটেইলছ কিবা লাগে মোৰ ফোন নম্বৰটো আছে ফোন নম্বৰটোত কল কৰিবা বাকী ডিটেইলছ মই তোমালোকক জনাই দিম ঠিক আছে